আজি পুৰা অসমত গাঁৱে চুবে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ সাব ডিভিজন হেডকোৱাৰ্টাৰত CC2 বেনাৰত বৰ্তমান যে ভাৰতে এটা কনষ্টিটিউশ্যন ট্ৰাইবেল এমেণ্ডমেণ্ট বিল আনিবলৈ খুজিছে বৰ্তমান যে চলি থকা পাৰ্লিয়ামেণ্ট ছেশ্যনত তাক আমি তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ আৰু এই বিলটো বন্ধ কৰিব লাগে আমি ভাৰত চৰকাৰলৈ আৰু বৰ্তমান BJP চৰকাৰে আমি আহ্বান জনাইছোঁ কিয়বা এটা প্ৰশ্ন আমি খুজিবলৈ মানে ভাৰত চৰকাৰে আমি ক'বলৈ খুজিছোঁ আৰু সুধিবলৈ খুজিছোঁ ইমান তৎপৰতা কিয় আছে কি বৰ্তমান যে 6টা জনগোষ্ঠী আপুনি SC দিবলৈ বৰ্তমান অসমত যে থলুৱা জনগোষ্ঠী আছে তাৰ অধিকাৰটো আপোনালোকে পূৰা কৰিব পৰা নাই আজি আমি কওঁ 2006ত যে ফৰেষ্ট ডিউলাৰ্ছ এক্ট তাক আপুনি ইমপ্লিমেণ্ট কৰা নাই তাত আজি আমাৰ যি জনগোষ্ঠী আছে যে জংঘলত থাকি আছে যে ফৰেষ্ট আণ্ডাৰত ডিউলাৰ্ছ হিচাপে থাকি আছে ইহঁতে আজি পঞ্চায়তত ইলেকশ্যন দিব পৰা নাই তাৰ উন্নয়নমূলক ইহঁতৰ একো সুবিধা পোৱা নাই তাৰ পিছতে আজি আপোনালোকে এই যে জাতি উন্নত জাতিক আপোনালোকে SC দিবলৈ খুজিছে তাত আমি এটা ভাবিছোঁ তাৰ গভীৰ এটা ষড়যন্ত্ৰ আছে বৰ্তমান এক্সিষ্টিং ট্ৰাইবেলক আপোনালোকে হেক কৰিব খুজিছে আৰু আপোনালোকে ইয়াক চেছ কৰিবলৈ খুজিছে তাকে আজি আমি CC2 অন্তৰ্গত আমি সকলো অসমত এই বিৰোধিতা জনাইছোঁ আৰু যদি এটা পাছ হৈ যায় I want to warn the government of India that the Assam will burn, the tribal will stage a stir movement all over the state of Assam. Thank you. Sir, Cap, আজি দীৰ্ঘদিনীয়া অসমে নিজে অধিকাৰটো কৈ আছে কিয়বা এই খিলঞ্জীয়া যি অধিকাৰ এটা পাব লাগে এইটো পোৱা নাই আজি কেপ যেতিয়া আনা যায় যে ইমান দিনত যে কোটি টকা যাই কৰি পেলাই ভাৰত চৰকাৰে NRC যে কৰিছে এইটো নাল এণ্ড ভইড হৈ যাব এইটো স্পষ্ট কথা তাৰ কি 1971 কক 1951 কক তাৰ কোনো মূল্য নাইকিয়া হ'ব তাৰমানে বিশেষ কৰি নৰ্থ ইষ্ট আৰু অসমত আৰু ইণ্ডিয়াত সকলোৰ কাৰণে এটা দুৱাৰ খোলা হ'ব য'ত 1951ত বেছ কৰি পেলাই ভাৰতত সংবিধানৰ পিছত মানে যে 1947 তাৰপিছত 1951ত যেতিয়া অসমত যেতিয়া অপৰা ভাৰতত চিটিজেন হিচাপে সংবিধানটো কৰা হৈছিলে কি 1951 লগে যোনে আহিছে ইহঁতে ভাৰতৰ নাগৰিকতা হ'ব তাৰ কিনো থাকিল একো নাথাকিলে ইহঁতৰ এটা ৰাজনৈতিক সংক্ৰান্ত আছে ইহঁতে ভাবিছে আজি বিশেষ কৰি কেপটো নৰ্থ ইষ্টৰ কাৰণে এটা মানে এটা মূৰ কামৰা এটা বিষয় হৈছে আৰু এই যদি ভাৰত চৰকাৰে আনে বিশেষ কৰি BJP চৰকাৰে এইটো আনিবলৈ খুজিছে আৰু ইহঁতে এই বৰ্তমান যে পাৰ্লিয়ামেণ্ট চলি আছে এই পাৰ্লিয়ামেণ্টত ইহঁতে বিল পাছ কৰি পেলাই কেপটো ইমপ্লিমেণ্ট কৰিব খুজি আছে ইহঁতে এটা পলিটিকেল এংগলত চাই পেলাই নিজেকে এই এটা পলিটিকেল লাভালাভটো চাই পেলাই ইহঁতে মানে কেপটো আনিবলৈ খুজি আছে কিয়বা আজি যদি বাংলাদেশত গঠন হৈছে এটা ভাষা ভিত্তিত গঠন হৈছে বাংলাদেশ ফৰ বেংগলীজ তাত কোনো ধৰ্মৰ কথা নাহে ধৰ্মৰ কথা অহা নাই এই হিচাপে বাংলাদেশত যেতিয়া ভাৰতৰ পৰা মানে যেতিয়া পাকিস্তান ৱেষ্ট পাকিস্তান ইষ্ট পাকিস্তান হিচাপে ইহঁতে বাংলাদেশে গঠন কৰি দিছিলে এটা একমাত্ৰ উদ্দেশ্য আছিলে কি ইহঁতক এটা বাংলা হিচাপে বেংগলী হিচাপে এটা সুৰক্ষিত এটা মানে এটা দেশ ইহঁতক এটা গঠন কৰা যাওক আজি ইহঁতক তাতে অন্যায় হৈছে বুলি যে কথা কৈছে এইটো মিছা যাৰ বাবে আজি BJP চৰকাৰে কেপটো আনি পেলাই ইহঁতক ভাৰতত নাগৰিকতা প্ৰদান কৰিব খুজিছে আৰু লগতে ইহঁতৰ নিজে যে BJP চৰকাৰে মানে বছৰে অসমত হওক পৰা ভাৰতবৰ্ষৰ হওক ইহঁতে যে গাদীটো দখল কৰিবলৈ গাদীটো ৰাখি থাকিবলৈ খুজিছে তাৰ উদ্দেশ্য লৈ পেলাই ইহঁতে কেপটো মানে আনিবলৈ খুজিছে আৰু